Hello friends, welcome to my channel Dibyajyoti Creation. আজি মই আইছো গোলাঘাটৰ শংকৰদেৱ পাৰ্কত। সো ইয়াৰ কিছুমান ভাল দৃশ্য আপোনালোকক দেখাম। সো কমপ্লিট চাব মোৰ ভিডিওটো। চাওক ইয়াৰ দৃশ্য কিমান সুন্দৰ হয়। একচুয়ালি পাৰ্ক বিলাকৰ দৃশ্যটো এনেও সুন্দৰ হ'বই। বহুত দিন ব্লগছ বনোৱা নাছিলোঁ, আজি গোলাঘাটলৈ আহিলোঁ বেলেগ কামত। সো ভাবিলোঁ এটা ব্লগছ বনাওঁ বুলি আপোনালোককো দেখাওঁ গোলাঘাটৰ পাৰ্কৰ এই দৃশ্যবিলাক। চাই থাকক, সুন্দৰ দৃশ্য উপভোগ কৰক মোৰ ভিডিঅ'ৰ জৰিয়তে। চাই থাকক, এইটো এটা পুল দেখিছে, বহুত ডাঙৰ। চাই থাকক ইয়াৰ দৃশ্য। পাৰ্ক বুলি ক'লে ফুলটোতো থাকিবই। এয়া চাওক ফুল, কিমান সুন্দৰ ফুল, চাই থাকক। অকলে আহিছোঁ, মোৰ লগত কোনো ফ্ৰেণ্ড অহা নাই বাৰু। সো এইটো বাথৰুম। চাওক ইয়াৰ সুন্দৰ দৃশ্য। চাওক কিমান সুন্দৰ, বহুত ভাল লাগে দেই ইয়াত আহি পেলাই।
ফ্ৰেণ্ডছ, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংকছ ফৰ ৱাচিং।